শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আপুনি যদি ভাবিছে যে আপোনাৰ EPF একাউণ্টৰ অৰ্থাৎ CPF একাউণ্টৰ লগত আপুনি আধাৰ সংযোগ কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় এই ভিডিঅ'টো আপোনাৰ বাবে। ইয়াৰ কাৰণে প্ৰথমতে আপুনি আপোনাৰ মোবাইল স্ক্ৰীনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই উদাহৰণৰ কাৰণে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। যোৱাৰ পিছত আপুনি এইখিনিতে টাইপ কৰিব EPFO। এনেকৈ টাইপ কৰি আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰি এনেকুৱা এটা স্ক্ৰীন দেখা পাব আপোনালোকে। তাৰপিছত ইয়াৰ পৰা এই প্ৰথমৰ যিটো অপশ্যন ইয়াতে দেখা পাইছে আপুনি epfindia.gov.in এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন, এইখিনিতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। এইটোৱে হৈছে এমপ্লয়ি প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ মূল ৱেবছাইট। আৰু এই ৱেবছাইটত আপুনি এইখিনিতে সাৰ্ভিস অপশ্যনটো দেখা পাইছে, তাতে ক্লিক কৰিব। তাৰ পৰা আপুনি দ্বিতীয় ভাগটোত আছে ফৰ এমপ্লয়িজ, এই ভাগত ক্লিক কৰিব। সাৰ্চ হৈ আছে, এই অপশ্যনটো আহিল। এতিয়া এই ইণ্টাৰফেচটোত আপোনালোকে আকৌ দেখা পাইছে ওপৰত সাৰ্ভিস বুলি লিখা আছে, কিন্তু তলত কেইটামান অপশ্যন আহিছে। মেম্বাৰ পাছবুক, মেম্বাৰ UN অনলাইন সাৰ্ভিস, OCS কিবা কিবি আহিছে। আপোনালোকে জাষ্ট এই অপশ্যনটোত ক্লিক কৰিব লাগিব, মেম্বাৰ UN অনলাইন সাৰ্ভিসেছ। এইখিনিতে ক্লিক কৰাৰ লগে লগে আপোনাৰ লগইন পেজলৈকে আপোনাক লৈ যাব। ইয়াতে দেখা পাইছে আপুনি UN নম্বৰ বহাব দিছে, পাছৱৰ্ড বহাব দিছে আৰু এটা কেপচা কোড বহাব দিছে। এইখিনিতে আপোনাৰ নিজৰ UN নম্বৰটো বহাব, পাছৱৰ্ডটো যদি জানে বা পাহৰা নাই, মনত আছে যদি পাছৱৰ্ডটো বহাব। এইখিনিতে আৰু এটা কথা, যদিহে আপোনাৰ পাছৱৰ্ডটো মনত নাই বা পাহৰিছে, তেনে ক্ষেত্ৰত আপুনি তলত এটা অপশ্যন পাব ফৰগট পাছৱৰ্ড, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। যিসকলৰ পাছৱৰ্ড মনত আছে তেওঁলোকে পাছৱৰ্ডটো ইয়াতে বহাই দিব। যাৰ মনত নাই তেওঁ ফৰগট পাছৱৰ্ড মাৰিলে আপোনাৰ মোবাইলত OTP যাব। OTPৰে আপুনি আগতে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগিব, নতুনকৈ আকৌ পাছৱৰ্ড বনাব লাগিব। উদাহৰণ হিচাপে মই ফৰগট পাছৱৰ্ডত এবাৰ ক্লিক কৰি দেখাই দিছোঁ কেনেকুৱা আহিব। ফৰগট পাছৱৰ্ড মাৰাৰ লগে লগে আপুনি এনেকুৱা এটা নতুন ইণ্টাৰফেচ দেখিব। তাতে আপুনি আপোনাৰ প্ৰথম ওপৰৰ ঘৰটোত আপুনি এণ্টাৰ UN নম্বৰটো বহাব। তাৰপিছত তলত যিকোনো এটা বেলেগ ধৰণৰ কেপচা এটা আহিব। উদাহৰণত ইয়াতে দেখুওৱা ধৰণে অলপ বেলেগকৈ আহিব পাৰে। কেপচাটো যেনেধৰণে আহিব ঠিক তেনেধৰণে আপুনি এটা পুট আপ কৰিব লাগিব। তাৰপিছত ছাবমিট বাটনত অ'কে কৰি দিলে আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো যেতিয়া আপুনি পুট আপ কৰিব, লগে লগে আপুনি এটা নতুন পাছৱৰ্ড খোলাৰ এটা দেখা পাব, য'ত আপোনাক দুবাৰ পাছৱৰ্ডটো এণ্টাৰ কৰিবলৈ দিব আৰু তাৰপিছত আপুনি ছাবমিট মাৰিব লাগিব। ছাবমিট মাৰাৰ লগে লগে আপোনাৰ নতুনকৈ বনাই লোৱা পাছৱৰ্ডটোৰে এইখিনি জেগাত আকৌ আহি আপুনি লগইন কৰিব লাগিব। মই লগইন কেনেকৈ কৰে এতিয়া মই দেখাই দিছোঁ। উদাহৰণ হিচাপে মই এটা UN নম্বৰ ইয়াতে বহাইছোঁ, পাছৱৰ্ড বহাইছোঁ। এতিয়া মই কি কৰিম, কেপচাটো বহাম। সাইন ইনত ক্লিক কৰাৰ লগে লগে এনেকৈ পেজ এটা খোল খাব। লেটাৰ মাৰি দিব লাগিব। এইটো এনেকৈ আপোনাৰ নিজৰ প্ৰফাইলটো দেখা পাব। এইখিনিতে দেখা পাব হোম, ভিউ, মেনেজ, একাউণ্ট, অনলাইন সাৰ্ভিস। এই 5টা সেৱা ইয়াতে উপলব্ধ আছে। তাৰে ভিউ বাটনত যদি আপুনি ক্লিক কৰে দেখা পাব প্ৰফাইল, সাৰ্ভিস হিষ্ট্ৰী, UN কাৰ্ড, পাছবুক। এইখিনিতে মই আপোনালোকক জনাই থওঁ, আপোনালোকে প্ৰথমতে প্ৰফাইলত যাব। প্ৰফাইলটো আপডেট কৰিব পাৰিব নিজে নিজে। UN কাৰ্ড এইটো আপোনাৰ পাছত লাষ্টত আপুনি UN ৱেবছাইটৰ জৰিয়তে পাই যাব। তাৰপিছত ইচ্ছা কৰিলে আপোনাৰ গোটেই পাছবুকখনো আপুনি এই EPFৰ পাছবুকখন আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আপুনি নিশ্চয় প্ৰফাইলটো চেক কৰিব পাৰে। প্ৰফাইলত অ'কে কৰি কিনে আপুনি দেখা পাব প্ৰফাইলত কি কি আপডেট আছে, কি কি নাই। এয়া ফটো আপডেট আছে, ইমেইল আপডেট আছে,
গোটেইখিনি বস্তু মোৰ আপডেট কৰা আছে, সেইকাৰণে আপডেট দেখাইছে। আপোনাৰ যদি কাৰোবাৰ আপডেট নাই তেতিয়াহ'লে এই সাইডত থকা এই কাট পেন্সিলৰ দৰে যেটো সিম্বল আছে তাতে ক্লিক কৰি সেই স্পেসিফিক ঠাইত সেইখিনি ডাটা এডিট কৰিব পাৰিব। এতিয়া আহোঁ মূল কথালৈ, যেটো আমাৰ KYC কথা আহিছে। KYC টো আপুনি পাব হোম ভিউ মেনেজ, এই মেনেজ অপশনটোত আপুনি ক্লিক কৰিব লাগিব। তাতে দেখা পাব আপুনি KYC বুলি আছে, KYC ত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ কি কি KYC আপডেট আছে কি কি নাই সেইখিনি আপুনি ইয়াতে দেখিবলৈ পাব। ইয়াতে উদাহৰণ হিচাপে দেখাই আছো মোৰ বেংক আধাৰ পান মোৰ আপোনালোকে চাব পাৰে তিনিওটা এপ্ৰুভ হৈ আছে, মানে আপডেট আছে। যদিহে আপডেট নাই তেতিয়াহ'লে আপোনালোকে এইখিনিতে বেংক যদি আপডেট নাই, বেংক অলৰেডি আপডেট থাকে, সাধাৰণতে পান আৰু আধাৰ এনেকে ক্লিক কৰিব। ক্লিক কৰি উঠি আপুনি এনেকে আপোনাৰ নামৰ এগেইনষ্টে পান কাৰ্ডৰ যিকেইটা ডিজিট থাকে সেইকেইটা ইয়াতে বহাই দিব। ইয়াতে পান কাৰ্ডৰ ডিজিট কেইটা আপুনি বহাই দিব। ঠিক সেইদৰে আধাৰ কাৰ্ডৰ নম্বৰটো আপুনি ইয়াতে পুট আপ কৰিব। সিম্পলি ইয়াতে সেভ অপশন এটা দেখা পাইছে আপুনি তলত, এই সেভ অপশনত খালি সেভ কৰি দিলেই হ'ব। কৰাৰ লগে লগে আপোনাৰ ওপৰত এনেকুৱা ধৰণৰ মেছেজ আহিব। সেউজীয়া অংশত এটা মেছেজ দেখা পাব, আপোনাৰ সাকসেস হ'ল নে নাই আপুনি নিজে দেখা পাব। যদি সাকসেস নহয় কিবা কাৰণত আকৌ ট্ৰাই কৰিব, আৰু সাকসেস নোহোৱাৰ কথাই নাহে, OTP এটা যাব। কিন্তু মনত ৰাখিব আপোনাৰ আধাৰটো যেতিয়া লিংক কৰিব বিচাৰিব তেতিয়া আপোনাৰ আধাৰ কাৰ্ডখন যেতিয়া বনাইছিলে তেতিয়া যিটো ফোন নম্বৰ এডিট হৈ আছে তাতে লিংক হৈ আছে সেই ফোন নম্বৰটোতহে OTP টো যাব। গতি এই কথাটো মনত ৰাখিব যাতে সেই ফোন নম্বৰটো আপোনাৰ এক্টিভ অৱস্থাত থাকে, মানে কোনবাখন মোবাইলত লাগি থাকে, তেতিয়াহে আপুনি OTP টো দেখিবলৈ পাব। আৰু সেই OTP টো যথাস্থানত বহুৱাই আপুনি সাবমিট কৰি দিব পাৰিব। বাস এইখিনি হোৱা মানে আপোনাৰ KYC আপডেশনৰ কাম হৈ যোৱা বুলি ধৰি ল'ব। মূলত এইখিনিয়ে। যদিহে কাৰোবাৰ এতিয়াও কিবা খোকোজা থাকে বা অসুবিধা পায় তেতিয়াহ'লে নিশ্চয় মোক কমেন্ট বক্সত জনাব। আশা কৰোঁ আপোনালোকে এতিয়া নিজে নিজৰ কামটো কৰিব পাৰিব। ধন্যবাদ।